হয় আজি আমাৰ বাপেগা প্ৰাইমাৰী অঞ্চলত আজি আমাৰ এটা ধুনীয়াকৈ এটা পলিটিকেল এৱাৰ্ডছ অৰ্থাৎ আমাৰ ইলেকশ্যন কেম্পেইন সোমালে। তাৰপিছত যিটো আমি দেখা পাইছোঁ যিটো সেই অঞ্চলৰ যিটো আমাৰ সন্মানীয় ৰাইজ বৰ অম্বিত দেখা পাই কিনি মোৰ মনত বহুত আনন্দিত হৈছে। আৰু আজি সেই এৱাৰনেছৰ লগত আজি বিভিন্ন দলৰ পৰা আজি আমাৰ বিপিএফ দলত যোগদান কৰিছে। তেখেতসকলকো আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। না সেইটোতো একচুৱেলি অলপ আগত আমাৰ সন্মানীয় আজি যিটো কি বুলি কয় এইটো স্পীচত আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই কৈছে, খালি মই নহয় এই BTC অঞ্চলৰ আমাৰ 40টা পঢ়িলি আমাৰ কিবা আছে সমষ্টি আছে। ইয়াত মোটামুটি 30টাতো জয় হৈ আছে ইতিমধ্যে। আৰু ইয়াত আৰু 1 নম্বৰত আছে এই জুমদাৰ সমষ্টি অলৰেডি তাৰমানে এডভান্স পাব্লিকে বা আমাৰ সন্মানীয় বৰ্তাসকলে জয় কৰি দিছে বুলি আজি আমি ক'ব পাৰোঁ। নাই তেনেকৈ প্ৰভাৱ নপৰে, যিহেতু তেখেতসকলে আজি হেলিকপ্টাৰ বা তেনেকৈ ডাঙৰ ডাঙৰ গাড়ী লৈ কিনি আহিছে। গতিকে ডাঙৰ গাড়ী আহিলে আমাৰ পাব্লিকে চাব যায়, হেলিকপ্টাৰ আহিলে পাব্লিক চাব যায়। সেইকাৰণে সেইটো আমাৰ কাৰণে ফেক্টৰ নহয়। যিটো এজন মিনিষ্টাৰ আহিলে তেখেতসকলে ডাঙৰ ডাঙৰ ভাষণ শুনিবলৈ আমাৰ পাব্লিকে যায়। গতিকে সেইটো ডাঙৰ একো ফেক্টৰ নহয়।